ओ मिलकते बफलो को আমি দুয়ো মজনু লাইলা লাই পিছে মই আকৌ এজনীও নাই মৰমখিনি মোক দিলেই হ'ল তেতিয়াহ'লে মই কাম কৰো আৰু সেই ভাগ হ'ব হ'ব তেতিয়াহ'লে তুমি কোৱা শাহুৱেৰাক একেবাৰে ধুনীয়াকে চাহ একাপ আনিব ঠিক আছে মই তাতে যি কৰিব লাগে কৰি দিম আৰু পিছে তোমাৰ কিবা সা সম্পত্তি যদি আছে কিবা এটা ভৰুৱাগে আৰু লাহেকে চাইকেলখন আছেই নহয় সেইখনকে নিম আৰু দেৰি নকৰো তেতিয়াহ'লে তুমি যোৱা চাহ একাপ ভিতৰৰ পৰা আনিবলৈ যোৱা আহিলা তুমি ओ मिलकते बफलो को আহিলা তুমি সেইটো থোৱা হেৰা ঘটি তুমি বহা মানুহজনী ओ मिलकते बफलो पोस्ट मैनी फिश बगोली ब्लाइंड ब्लाइंड लोकल कोनी ऑमलेट टोस्ट वी आर वांटेड मोस्ट मोस्ट মই পাহুৱাল বৰটুকুলা A few moments later পূজায়ো নাই দেখোন বস্তুখিনিও নাই দেখোন এখন কি হ'ল পূজায়ো নাই বস্তুও নাই ডাঙৰ বোৱাৰী ইয়াত দেখোন গহনাখিনিও নাই কাঁহী বাতিও নাই চাইকেলখনো নাই সৰু বোৱাৰীজনীও নাই ক'লে গ'ল কি হ'ল পোপা কি হ'ল এইবিলাক ভালে পাইছো বাপেকে ভালে পাইছো সা সম্পত্তি চব লৈ গ'ল মই ভালে পাইছো হাকুচ ভালে পাইছো হাকুচ মোক কি কয় জানিছ মোক কি কয় হা ঐ লেচেৰা আমাৰ এডাল দিব কাটিবলৈ আলু গুটি এটা দিব কাটিবলৈ হাই আৰু কি কৰিব গেছ জ্বলাবলৈ নিদিয়ে মই জুই ফুৱাই ভাত বনাব লাগে আৰু কুকাৰকেইটা কি কৰিব কুকাৰকেইটা ধোঁৱা চাঙৰ ওপৰত তুলি থ'বগে এতিয়া কেনে মজা পিছে ভটিয়ে চটিয়ে চব সম্পত্তি লৈ গুচি গ'ল ভালে পাইছো হ'ব লাগে তোৰ বোৱাৰীজনী হয় চাইকেলত উঠি মোৰ জোৰত মানুহ এতিয়া গহনা দিপতো নিলে আঙঠি দিও নিলে মই এতিয়া কি কৰোঁ মোৰ চব নিলে মই স্কিন কাঠৰ থোৰা লগালো মোৰ চব নিলে মাছৰ তেলেৰে চয়াবিন